হেল্ল' এভৰিৱান নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু কি খবৰ আপোনালোকৰ নিশ্চয় ভালেই আছেনে বাৰু আজি মই বিশেষ এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ একচুৱেলি আজিৰ ভিডিঅ'টো মহিলাসকলৰ বা ছোৱালীসকলৰ বাবে মই আনিছোঁ স্পেচিয়েলি চ' আজিৰ বিষয়টো হৈছে মানে কিহৰ ওপৰত মই ভিডিঅ'টো আনিছোঁ সেইটো প্ৰথমতে মই কৈ লৈছোঁ মই চুলি সৰাৰ সমস্যাৰ ওপৰত মই আহিছোঁ ভিডিঅ'টো আজি আনিছোঁ আচলতে কাৰণ মই প্ৰায় 2-3 মাহমান ধৰি মোৰ চুলি সৰা সমস্যাত মই ভুগি আছিলোঁ আৰু বহুত কষ্টত আছিলোঁ এগৰাকী ছোৱালীৰ যদি মহিলাৰ যদি চুলিয়ে যদি নাথাকে চুলিয়ে আমাৰ কাৰণে মেইন হয় চুলিয়ে যদি নাথাকে কেনেকুৱা হ'ব কেনেকুৱা লাগিব হয়নে নহয় পাৰিলে একো খোৱা বস্তুৱে নালাগে চুলি লাগে কিন্তু চুলি যেতিয়া নিজৰ ভাল হৈ থাকে তেতিয়া একো এইবোৰ ফিল নহয় কিন্তু যেতিয়া বেছি সৰিবলৈ লয় তেতিয়া বেছি মানে ভয় লাগি থাকে যে কি হ'ব কি নহ'ব আৰু মই সেইটো সমস্যাত ভুগি আছিলোঁ আচলতে 2-3 মাহমান ধৰি বহুতকে সুধি পেলাই বহুত বস্তু মই ঘৰুৱা প্ৰচেছত কৰি চাইছিলোঁ যে কাৰণ সেইটো মই কৈ লওঁ যে চুলি সৰাৰ বহুত কাৰণ থাকিব পাৰে কিছুমানৰ ধৰক উফি বেছিকৈ হোৱাৰ কাৰণে সৰে কিছুমানৰ পানীৰ প্ৰব্লেমৰ কাৰণে সৰে কিন্তু মোৰ তেনেকৈ কি কাৰণে সৰিলে মই ধৰিব নোৱাৰিলোঁ কাৰণ মোৰ উফি হোৱা নাছিলে আৰু পানীৰ ক্ষেত্ৰতো এতিয়া চবেই এইটো পানী ইউজ কৰি থাকে কিন্তু বেলেগৰ নহৰে এতিয়া মোৰ সৰিছিলে তো মানে ধৰিব পৰা নাছিলোঁ কিহৰ কাৰণে হৈছিলে চ' চবকে সুধি পেলাই প্ৰায় মানুহকে মই জনা মানুহক সুধি পেলাই মই ইউজ কৰি চাইছিলোঁ লগাই চাইছিলোঁ চুলিত যে নেমু ৰস উলিয়াই মেলি চুলি গুৰিবোৰত লগাই দিলেও ভাল হয় নাৰিকল তেল ৰাতি মই লগাই পেলাই শুই দিওঁ নেক্সট ডে ধুই দিওঁ এনেকৈও কৰিছোঁ আৰু জবা ফুলৰ সেই বইল কৰি পেলাই ৰসটো উলিয়াই মেলিও লগাইছোঁ একো কাম দিয়া নাছিল চুলি আচলতে কিছুমানে কয় নেমুৰ ৰসটো লগালেও ভাল বুলি হয়তো কিছুমানৰ ক্ষেত্ৰত সেইটো কাম দিব পাৰে কিন্তু মোৰ ক্ষেত্ৰত দিয়া নাছিলে কাৰণ মোৰ নৰ্মেলিকৈ এনেই সৰু সুৰাকৈ সৰা নাছিলে বহুত বেছি অভাৰ সৰিছিলে হয়তো তেনেকৈয়ে যদি আজি পৰ্যন্তলৈকে সৰি থকা হ'লে মই মানে মোৰ চুলি চাগে এডালো নাথাকিলেগৈ হয় এনেকুৱা অৱস্থা হৈছিলে বিশ্বাস কৰক তাৰপৰা কিন্তু দুটা বস্তু মই আপোনালোকক ছাজেষ্ট কৰিব বিচাৰোঁ বেছি ভিডিঅ'টো মই দীঘল কৰিব বিচৰা নাই কৈয়ে দিওঁ আৰু আপোনালোকক যে মই কি লগাই মই চুলি সৰাৰ পৰা এতিয়া মুক্তি পাইছোঁ সঁচাকৈ প্ৰমাণ পাইছোঁ আপোনালোকে যদি মোৰ ভিডিঅ'টো যোনে চাই আছে বেলেগৰ যদি হৈ আছে শ্বেয়াৰ কৰি দিব কাৰণ এইটো বহুত বেছি ইম্পৰ্টেণ্ট ভিডিঅ' হয় আৰু মই নিজে প্ৰমাণ পাইছোঁ কাৰণে আপোনালোকক মই কৈ দিছোঁ যে আপোনালোকে ঘৰুৱা প্ৰচেছত এটা ইউজ কৰিব পাৰে যে আমলখি আৰু জেতুকা পিচি পেলাই সেইটো লগাই ল'ব পাৰে 2-3 ঘণ্টামান তেনেকৈ ৰাখিব তাৰপিছত সেই বস্তুটো আচলতে আজিয়ে পিচি পেলাই আজিয়ে লগাইছোঁ তেনেকৈওতো লগাব পাৰিয়েই কিন্তু নিজৰ ঘৰতে ভৈয়ামত কি কৰিব পাৰি এইটো পিচি পেলাই গেলাই থৈ দিব পাৰে 1-2 মাহলৈকে যিমান গেলি যায় সিমানেই বেছি চুলিৰ কাৰণেও ভাল হয় আৰু তেনেকৈ লগাব পাৰি সেইটো মই 2বাৰমান লগাইছিলোঁ মাৰ ঘৰত মায়ে কৰি থৈ দিছিলে কিন্তু সেইটো লগাই মেলি মই প্ৰমাণ পাইছিলোঁ কিন্তু সেইটো লগোৱা হ'লেও হয়তো মোৰ চুলি সৰাটো বন্ধ হৈ গ'লেগৈ হয় কিন্তু সেইটো লগাবলৈ মই ঘৰত থাকিবলৈ মোৰ সময় নাছিল আচলতে যিহেতু মই তিয়কত থাকোঁ আৰু মোৰ শহুৰ দেউতাৰ গা বেয়া হৈ আছিল কাৰণে মোৰ লগতে আছিল কাৰণে তো দেউতাক এৰি পেলাই মই থাকিবগৈ পৰা নাছিলোঁ সেইটো সময়ত সেইটো কাৰণে সেইটো লগোৱা ইমান নহ'ল 2বাৰমান লগালোঁ কাম দিছিলে চুলি সৰাটো মোৰ 2বাৰ পিছত কাম মানে সৰা নাছিলেগৈ সেইটো কৰি থাকিলেও মানে ভাল আছিলে কিছুমানে সেইটো ইউজ কৰি থাকিব পাৰে সপ্তাহত 2বাৰ বা 3বাৰকৈ হ'লেও ধুই পেলাই সেইটো আপোনালোকে ইউজ কৰিব পাৰে আৰু লগতে মই মাজুলী গড়মূৰতে ৰাসৰ ছিজনতে বাণিজ্যিক মেলা পাতিছিলে গড়মূৰ টাউনৰ ওচৰতে তো মানে তাত গৈছিলোঁ মই তাত গৈ আকৌ হাৰ্বেলৰটো বস্তু চবেই প্ৰায় মানুহে শুনিছে আৰু ইউজো কৰে তো মানে তাতে দি আছিলে দোকান তাতে মই গোটেই বস্তু মানে চুলিৰ কাৰণে বা ফেচৰ কাৰণে গোটেই চব মানে পোৱা গৈছিলে তাত মোৰ হাজবেণ্ডেও মোৰ কষ্টটো বুজি পাইছিলে যে চুলি সৰাৰ কাৰণে মই বহুত টেনশ্যনত থাকোঁ সেইটো কাৰণে দেখা পালে ন'টিচ কৰিলে মই ন'টিচ কৰা নাছিলোঁ তোমাৰ চুলি সৰাৰ কাৰণে ইয়াত তেল পাব পাৰা তেনেকৈ সুধি পেলাই মই দাদাজনক সুধিলোঁ তাৰপিছত দাদা আজিকালিতো দোকানীয়ে চেলিং কৰিবৰ কাৰণে ভাল বুলিয়ে গোটেই বস্তুকেইটা কৈ থৈ দিয়ে কিন্তু মই সেইটো কাৰণে বিশ্বাস কৰা নাছিলোঁ আৰু মই বেছিকৈ চুলিৰ কাৰণে বা ফেচটোৰ কাৰণে মই একো তেনেকুৱা মই আয়ুৰ্বেদিকেই হওক বা কিবাকিবি এইবোৰ কিনি পেলাই ইউজ কৰি পোৱা নাছিলোঁ চব ভয় লাগিছিলে বেছিকৈ লগালে সৰি শেষ হৈ যাব নেকি বুলি কিন্তু দাদাজনে এনেকুৱাকৈ ভালকৈ ক'লে যে আপুনি 5 দিন কণ্টিনিউ লগাব
5 দিনো কণ্টিনিউ লগাই মেলি এমাহত দুবাৰকৈ লগাই থাকিব। তাৰপিছত চুলি সৰা 5 দিনতে বন্ধ হৈ যাব। আপুনি বিশ্বাস কৰক, যদি মানে কাম নিদিয়ে, আমি 3 তাৰিখ ডিচেম্বৰ 3 তাৰিখলৈকে মেলাত ইয়াতে আছোঁৱেই, তাৰপিছত ঘূৰাই দিব পাৰিব বুলি ক'লে। তাৰপিছত তেনেকৈ মই ফাৰ্ষ্ট দিনত লগালোঁ। সঁচাকৈ মোৰ চুলি ধুই দিয়াৰ পিছত মানে মই তেলটো লগাই মেলি 2 ঘণ্টা 3 ঘণ্টামান ৰাখিছিলোঁ, ৰাখি পেলাই ধুই দিছিলোঁ। তাৰপিছত সঁচাকৈ চুলি সৰা একদম কমি গৈছিলে। বিশ্বাস কৰক, আপোনালোকেও লগাব পাৰে। মই তেলটো আপোনালোকক দেখুৱাই আছোঁ। তাৰপিছত 5 দিন লগাব কণ্টিনিউ কৰিছিলে, কিন্তু এতিয়া উইণ্টাৰ ছিজন, পানী বেছি মূৰ ধুই থাকিলে চৰ্দি মানুহৰ হৈয়ে থাকে। সেইটোৰ কাৰণে উপায় নাইকিয়া আমি 3 দিন লগালোঁ কণ্টিনিউ। 3 দিন লগাৰ পিছত এতিয়া চুলি সৰা সঁচাকৈ কমিছে। এতিয়া চাব পাৰে, চুলিও চিল্কিও হয় আৰু ভাল হয়। মানে স্পেচিয়েলি মই পাৰ্চনেলি মই ভাল পাইছোঁ। হয়তো সেইটো কিছুমানৰ ক্ষেত্ৰত কাম দিব পাৰে, কিন্তু ট্ৰাই এটা কৰিব পাৰে যাৰ অভাৰকৈ মানে চুলি সৰিছে। তাৰপিছত এতিয়া মই মাজে মাজে লগাই থাকিম, সেইটো যিহেতু মই ভাল পাইছোঁ। চ' ভাবিলোঁ আপোনালোকৰ লগতো অকণমান সেইটো ভিডিঅ'টো মই শ্বেয়াৰ কৰি দিওঁ, যাতে আপোনালোকৰ অকণমান হ'লেও সহায়ক হ'ব বুলি ভাবোঁ। চ' আপোনালোকেও মোৰ নিচিনাকৈ লগাব পাৰে। মই তেলটো আপোনালোকক দেখাই আছোঁ। আপোনালোকে 2টা বস্তুৱে লগাব। ঘৰুৱা প্ৰচেছত যদি লগাই আপোনালোকে, কিছুমানে বহুতে কয় জবা ফুল লগালে, নেমুৰ ৰস লগালে ভাল হয় বুলি, কিন্তু কিছুমানৰ ক্ষেত্ৰত হয়তো মই কৈছোঁৱে, কিছুমানৰ ক্ষেত্ৰত কাম দিব পাৰে, কিন্তু মোৰ ক্ষেত্ৰত দিয়া নাছিলে জবা ফুল আৰু কিবাটো, সেইটো নেমুৰ ৰস। আৰু এটা কথা, মই চেম্পু ইউজ নকৰাকৈও আইতাহঁতৰ কোৱা মই শুনিছোঁ যে আগৰ দিনত চেম্পু ইউজ কৰা নাছিলে। ঔটেঙাৰ যে সেই ভিতৰৰ মানে বাকলি গুচালে যে সেই বীজ জ্বলোৱা এটা বস্তু থাকে, সেইটোৰেদি মূৰ ধুইছিলে, চুলি ধুইছিলে বুলি। মই তেনেকৈও চেম্পু ইউজ নকৰাকৈও কেইবাদিনো মই ধুই আছিলোঁ। কাম দিয়ে, কৰিব পাৰিলে ভাল, কিন্তু হ'লেও মোৰ অভাৰ হৈছিলে কাৰণে মোৰ ইমান কাম দিয়া নাছিলে। চ' সেই তেলটো মই ইউজ কৰিলোঁ। সেইটো কাৰণে মই আপোনালোকক 2টাই ছাজেষ্ট কৰিম যে মোৰ এইটো ভিডিঅ'ত, যে আপোনালোকে ঘৰুৱা প্ৰচেছ যদি কৰে, দেন জেতুকা আৰু আমলখি পিচি পেলাই একেলগে পানীত ডুবাই মেলি এনেকৈ থৈ দিব। তাৰপিছত লগাব 2 ঘণ্টা 3 ঘণ্টামান ৰাখি পেলাই এনেকৈয়ে সপ্তাহত 2বাৰ 3বাৰ ইউজ কৰিব। তাৰপিছত আৰু এমাহ 2 মাহলৈকেও আপোনালোকে এইটো গেলাই থৈ দিব পাৰে, বহুত ভাল হয়। সেইটো লগালেও আপোনালোকে কাম দিব। আৰু লগতে এই হাৰ্বেলৰ যিটো হেয়াৰ কণ্ট্ৰল অইল বুলি আছে, সেইটো আপোনালোকে লগাব পাৰে। আৰু মই তেলৰ বক্সটো আপোনালোকক দেখাই দিছোঁ, আপোনালোকে কিনি পেলাই ইউজ কৰিব পাৰে। আৰু চাই থাকক, ৰ'ব মই দেখুৱাই আছোঁ। এয়া চাওক, এয়া তেলটো হয় হেয়াৰ কণ্ট্ৰল, উল্টাকৈ ওলাইছে ন নামটো, হেয়াৰ কণ্ট্ৰল। এইটো মই পঢ়ি দিছোঁ, কেমেৰাত ভালকৈ উল্টাকৈ ওলাইছে। হেয়াৰ কণ্ট্ৰল হেয়াৰ টনিক অইল বুলি পায়। আৰু প্ৰাইচটো মই কৈ দিছোঁ, 100 ml হয় মোৰটো, 375 হয়। আপোনালোকে এইটো কিনি পেলাই হাৰ্বেলৰ দোকানত গৈ পেলাই কিনি ল'ব। মই একো প্ৰফেশ্যনেল, একো ইউটিউবাৰ নহয়, একো নহয়। আপোনালোকে মোৰ চেনেলটোত গৈ পেলাই চাব পাৰে। মই একো বহুত ডাঙৰ কিবা নহয়, মোৰ ইমান ছাবস্ক্ৰাইবাৰো নাই। মই পাৰ্চনেলি নিজৰ কাৰণেহে মই চেনেলটো খুলি পেলাই মই ইউজ কৰি আছোঁ। নিজৰ কিছুমান ক'ৰবাত গ'লে, ভাল জেগাবোৰত গ'লে যাতে ভিডিঅ'বোৰ যাতে মই ৰাখোঁ, পিছতকৈ যাতে চাবগৈ পাৰোঁ বুলি, সেইটোৰ কাৰণে কেতিয়াবা ভাল লাগিলে, কেতিয়াবা কিবা বনাই ভাল লাগিলে মই দিওঁ। সেইবোৰৰ কাৰণেহে মই বনাই থৈছোঁ। কিন্তু চুলিৰ কাৰণে যিহেতু আমাৰ ছোৱালীবোৰ বহুত কনচিয়াছ, আৰু লগতে চুলিৰ কাৰণে মই যিটো মানে ফাৰ্ষ্ট টাইম মোৰ এক্সপিৰিয়েঞ্চ, যিটো মোৰ ভুগি আছিলোঁ কষ্টত, নোখোৱা নেমেলাকৈ। চ' আপোনালোকৰ অকণমান মই ইম'চনেল হয় আচলতে, মানুহৰ কাৰণে নিজৰটো ৰিলেট কৰি পেলাই মই অকণমান বেছি ভাবি দিওঁ আচলতে কথাবোৰ। সেইটোৰ কাৰণে আপোনালোকেও এইটো ইউজ কৰিব পাৰে। আৰু যদি এইটো ইউজ কৰি পেলাই, যদি মোৰ ভিডিঅ' চাই যোনে ইউজ কৰি কাম দিছে, চুলি সৰা বন্ধ কৰিছে, তেন মোক কমেণ্ট কৰি পেলাই জনাবগৈ মোৰ ভিডিঅ'টো চাই পেলাই। আৰু আজিৰ ভিডিঅ' ইমানেই, মই এইটোকে আপোনালোকক জনাবলৈ মই আজিৰ এই সৰু ভিডিঅ'টো মই বনালোঁ। আৰু যদি চাই ভাল লাগিলে, দেন প্লিজ ডু লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল। এণ্ড আজিলৈ আহিছোঁ, বাই বাই।